Hello everyone, good morning. আৰু মই তুলিকা সকলকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' লৈ মানে আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো মানে ডেইলি ভ্লগ বহুত দিন হ'ল মানে দিয়াই নাই আৰু সেই বুলি ভাবি এই ভিডিঅ'টো আৰম্ভ কৰিছো ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকক মানে আজি বজাৰ কৰিব লগিয়া আছে বজাৰ মানে হ'ল আমাৰ বাবু মানে গুড্ডু ৰাইজ চেৰেমনি পাতিম বুলি ভাবিছো সেই বুলিয়ে আমি কেটামান বজাৰ কৰিব যাম আজি আৰু সেইখিনি আপোনালোকক দেখুৱাম আৰু দিনটো কত কি কৰো সেইখিনি দেখুৱাম আপোনালোকক চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি আৰু মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছো এয়া গা পা ধুৱাই নাই গা পা ধুই লং কিছুমান কাম আছে সেইকেইটা কাম কৰি লং আকৌ আপোনালোকক লগ পাইছো চাই থাকিব এতিয়া মই গা পা ধুই ৰেডি আৰু ৰাতিপুৱা ইয়া ভাত বনোৱা হৈ গল ৰাতিপুৱাৰ কাৰণ ভাতৰ লগত খাবৰ কাৰণে ইয়া বেঙেনা পুৰিছো আৰু ইয়া মই ইয়া বন্ধাকবি আলুৱে এনেকুৱা কৰি ভাজিছো ইয়াতে অকনমান গাখীৰ আছে এইখিনি কালিৰে হয় এইখিনি বনাই ললো এতিয়া ৰাতিপুৱাৰ ভাত খাজ খাই লও তাও আৰু আমাৰ গুড্ডুৱে এইটো আমাৰ গুড্ডুৱেতে খিৰিকী থিয় হৈ মাক চাই থাকে ন পাপা কৈ দিয়া পাপা 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 ক'ত আমাৰ পাপু ক'ত আছে দেহামনি পাপু ক পাপু পা পা নহয় পাপা হে পাপা 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 কৈ দিয়া পাপা good boy পাপা পাপা কৈ দিয়া ঠিক আছে আমি অকনমান পাছত আপোনালোকক লগ পাম এতিয়া মই ভাত পানী খাই ৰেডি ৰাতিপুৱাৰ আৰু ৰাতিপুৱা মানে 11:30 12টা মান হলে এতিয়া 12:30 হ'ল আৰু লৰাক এতিয়া খুৱাই লৈ কেনে মই অকনমান মুখখন সাফা কৰি লওঁ সাফা কৰি লৈ কেনে ওলাই কেনে আপোনালোকক দেখুৱাই থাকিম কি বজাৰ কৰো চাই ল আজি বজাৰটো কৰোৱে খুজিছো কাহি বাতি বিলাক বজাৰ কৰিব লাগিব আৰু কাপোৰ কিনিব লাগিব বাবুৰ কাৰণে এইবিলাক বজাৰ কৰিম আপোনালোকক দেখুৱাম চাও কি পাৰো আৰু গডুল হৈ গলে তেতিয়া হলে দেখুৱাব নোৱাৰিম চাগে যেহেতু বাইকতে যোৱা হ'ব হিমানটো কেমেৰা কৰিব নোৱাৰিম যদি পাৰো দেখুৱাবলৈ বহুত চেষ্টা কৰিম আৰু আপোনালোকৰ কাৰণে চেষ্টা কৰিম তেতিয়া হলে ওলাই লও মই এতিয়া ওলাব দিছে যেহেতু বাবুৱে চুলি টানিছে ঠিক আছে বজাৰ যাবৰ কাৰণে ৰেডি এতিয়া যাও আমি আৰু বাটতে লগ পাম যাই আছো আমি অকনমান খোজকাঢ়ি যাব লাগিব কাৰণ দেউতাক আৰু লৰাই ওলাই গ'ল সেইকাৰণে এতিয়া মই খোজকাঢ়ি যোৱা পাল এতিয়া খোজকাঢ়ি গৈ আছো দেখুৱাম পিছে চাই থাকিবচোন দেখুৱাই আছো আমি এতিয়া কাহি কিনিবৰ কাৰণে গৈ আছো চাই থাককচোন এয়া এতিয়া আমি মেইন হাইৱেত উঠিলো যেটো নলবাৰী টু বৰপেটা যায় সেইটো হাইৱেত উঠিলো আমি এতিয়া গৈ আছো ৰাস্তাটো নতুন কৰি বনাইছে বহুত ভাল লাগিছে গৈ ফাইনালি আমি দোকান আহি পালো বাবুৰ কাৰণে যি লগ খুজিছিলো ৰূপৰ চেন লম বুলি ভাবিছিলো সেই কাৰণে আহিছো ইয়াতে চাই লও কেনেকুৱা লাগে পছন্দ লাগিলে আপোনালোকক দেখুৱাম পিছে কেনেকুৱা পছন্দ লাগে চাই লও আমি এডাল চেন লৈ ললো ৰূপৰ চেন আৰু ল'বলগীয়া আছে দেখুৱাই থাকিম ইয়া নেক্সট আমি আহিলো কাপোৰৰ দোকানত ইয়া আমি এতিয়া কাপোৰ চাম এইবিলাক পাৰ্স
এয়া গুড্ডুৰ দেউতাকে মানে ধনে এয়া মই ধন বুলি মাতো এয়া বাচন সিলেক্ট কৰি আছে কেনেকুৱা গিলাস লাগিব কেনেকুৱা বাতি কেনেকুৱা কাঁহী এইবোৰ আৰু এইটো যে লগত দেখিছে এইটো পেহা হয় পেহাই দোকানতে থাকে সেইকাৰণে পেহাৰ ওচৰলৈ গৈছে এয়া দেখিছেনে বিভিন্ন ধৰণৰ কাঁহী এয়া দোকানৰ থাপনা আৰু এইবিলাক চাকি জ্বলাব পাৰি বহুত আছে কাঁহী বাতি গিলাস এইবোৰ বহুত আছে এয়া শৰাই এনেকুৱা কৰি বহুত ধৰণৰ বাচন বৰ্তনবোৰ পোৱা যায় ইয়াতে এইখন এখন শৰাই এইখন এখন আৰু এইবোৰ চাকি জ্বলাব পাৰি এয়া কাঁহী দেখিছেনে কিমান কাঁহী আছে আৰু আপোনালোকক মই ভিডিঅ' বনাব নহ'ল বহুত কাঁহী আছিল আৰু এয়া এতিয়া ধনে যেহেতু আমি কাঁহী বাতি গিলাস ল'লোৱে সেইকাৰণে এইটো এতিয়া পে'মেণ্ট কৰি আছে এয়া দেখিছেনে আপোনালোকে এয়া মই সকলোখিনি ৰেকৰ্ড কৰি ৰাখিছোঁ অ ধন এই বাচনখিনি এইপিনে দেখাই দিছোঁ এয়া দেখিছেনে কাঁহী বাতি গিলাস আমি এইটোৱে পচন্দ কৰিলোঁ আৰু এতিয়া আমি ঘৰত গৈ আছোঁ গৈ পাই কি ল'লোঁ দেখুৱাই আছোঁ প্ৰথমতে কাপোৰৰ পলিথিনটোৱে খোলোঁ এয়া বাবুক এজনে মমায়েকে দি দিছিল এইটো কেক আৰু এইযোৰা আমি কাপোৰ দি দিলোঁ বাবুৰ কাৰণে লৈছোঁ যিহেতু ৰাইজ চেৰেমনিৰ দিনা পিন্ধাব লাগিব এয়া কাপোৰযোৰৰ কালাৰটো কেনেকুৱা লাগিছে এইযোৰা দেউতাকে পচন্দ কৰিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন কাপোৰযোৰ কেনে লাগিছে এইটো হাফ পেণ্ট আৰু এনেকুৱা কৰি এযোৰা কাপোৰ দি দিলোঁ আৰু এই তেৰিমেৰি খাই কেনে মই বহুত ভাল পাওঁ সেইকাৰণে তেৰিমেৰি 2 পেকেট লৈ ল'লোঁ আৰু এয়া এডাল চেনডাল ভালদৰে খুলি দেখুৱাই আছোঁ আপোনালোকক এয়া দেখিছেনে চেনডাল খুব মৰম লগা হয় আৰু এয়া কাঁহী বাতি এইখিনি দেখুৱাইছোঁ খুলি এইটো টিকলা গিলাস আৰু এইখন কাঁহী ভাত খাবা ধুনু এইখনত তুমি ভাত খাব লাগিব ভাত খাবানে দুখ পাবা এইটো গিলাস লোৱা গিলাসটো লোৱা পানী খাই দিয়া পানী খাবা তেনেকুৱা কৰি তুমি আৰু এইটো বাতি ইয়া কাঁহী বাতি গিলাস এইযোৰ কাপোৰ এইখিনিয়ে বজাৰ আৰু কি কৰিম আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'খিনি চাই কেনে পালে বজাৰ কৰা গোটেই দিনখিনি দি দিলোঁ আৰু কি কৰিলোঁ কি খালোঁ কৈ দিলোঁ আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'খিনি চাই কেনে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সম্পৰ্কীয়বোৰৰ লগত আৰু ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি কিনে অল কৰি দিব যাতে আহি থকা মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে এতিয়ালৈ গুড নাইট আৰু বাই বাই